Hello everyone, welcome back to my YouTube channel. Tomorrow অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। তো এতিয়া প্ৰায় ৰাতিপুৱা 9টা বাজি গৈছে। তো উঠিলো, মুখ হাত ধুলো, অলপমান কাম আছে, বিছনা পত্ৰ ঠিক কৰিলো, ৰুম ঠিক কৰিলো, সাৰিলো। তো এতিয়া কিবা এটা খাম ব্ৰেকফাষ্টত। তো কি বনাম আজি আপোনালোকক দেখাম। তো বলক বনাব ষ্টাৰ্ট কৰোঁ আৰু ভিডিঅ'টো একদম মজা হৈ গৈ থাকিব। তো আপোনালোকে একদম শেষলৈকে চাব। তো বলক কি বনাওঁ ব্ৰেকফাষ্টত। তো মই পাকঘৰত আহি গ'লোঁ। তো দেখিলোঁ এয়া ব্ৰেড আছে। তো ব্ৰেডৰে কিবা এটা বনাই খাওঁ। তো ভাবিছোঁ ব্ৰেড অলপমান গৰম কৰি এতিয়া কিবা এটা বনাই খাম। তো বলক চাই থাকক কি বনাওঁ। তো মই কেৰাহীটো পাতি দিলোঁ। তো এতিয়া ইয়াতে মই ব্ৰেডখিনি গৰম কৰিম। এতিয়া মই ইয়াৰ কেৰাহীত এখন কৰি এনেকৈ ব্ৰেডখিনি দি দিম। তাৰপিছত ইয়াতে মই অলপকৈ ৰিফাইন অইল এনেকৈ দি দিম। যাতে অলপমান খাবলৈ ভাল লাগে আৰু ক্ৰাঞ্চি টাইপৰ হয়। তো বেছি টাইম নাভাজোঁ। তো অলপ টাইম এনেকৈ ব্ৰাউন হ'বলৈ দিম, তাৰপিছত উঠাই দিম। এতিয়া হৈ গ'ল ভাজা। তো এতিয়া এইখিনি নমাই থলোঁ। তাৰপিছত আৰু ইয়াত তিনিখন আছে, সেইখিনি মই গৰম কৰি দিওঁ। এতিয়া মই এটা আলু লৈছোঁ। তো এতিয়া সৰু সৰুকৈ স্লাইচ কৰি কাটি ল'ম, যেনেকৈ আলু চিপছ কাটি লয় তেনেকৈ কাটি ল'ম। তাৰপিছতে এইখিনি কাটা হৈ গ'ল। তো এতিয়া ইয়াতে নিমখ, হালধি, জালুকৰ গুড়ি, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আদি মিহলাই লৈ ভালদৰে মিক্স কৰি ল'ম। তাৰপিছত এইখিনি তেলত ফ্ৰাই কৰিম। লগতে অলপমান চব্জি মছলাও দি দিছোঁ। এয়া কেৰাহীত মই তেল গৰম কৰি লৈছোঁ। তাৰপিছতে মই এখনকৈ আলু চিপছখিনি দি ভালদৰে ফ্ৰাই কৰি ল'ম। দেখিছে এতিয়া আলুখিনি একদম ক্ৰিস্পি টাইপৰ হৈ গৈছে। তো এইখিনি ভজা হৈ গ'ল। তো এইখিনি এতিয়া মই কেৰাহীৰ পৰা নমাই ল'ম। তাৰপিছত বাকী যিখিনি আছে সেইখিনিও মই এতিয়া এখনকৈ ভাজি ল'ম। এখনকৈ ভাজি ল'ম আৰু যিখিনি আছে। তাৰপিছত ইফালে মই চাহ বহাই দিছোঁ। তো গাখীৰ দিয়া চাহ খাম। আমাৰ চাহখিনি হৈ গ'ল আৰু বাকী চব ৰেডি হৈ গ'ল। ব্ৰেড, চিপছ আৰু চাহ। তো এতিয়া খাব লাগে। আমাৰ মৰ্ণিং ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। তো এতিয়া খাই লওঁ। তো এনেকৈ খাই ভাল লাগে। তো কেনেকৈ কি কৰোঁ আপোনালোকক দেখি। এতিয়া এইফালে থৈ দিলোঁ চাহখিনি। তো এতিয়া ব্ৰেড লৈছোঁ ফাৰ্ষ্টতে। প্ৰথমতে ব্ৰেডটো লৈছোঁ, তাৰপিছত ইয়াৰ ওপৰত মই চিপছখিনি এনেকৈ দি দিম। তাৰপিছত ইয়াৰ ওপৰত এখন অলপ ব্ৰেড দিম। তো এতিয়া খাইছোঁ কেনেকুৱা লাগে। এটা কয় বহুত টেষ্টি হৈছে। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ, তাৰপিছত এতিয়া ভিডিঅ'টো দুপৰীয়াৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। এয়া বায়ে ক'লা কচু কাটি আছে। মায়ে পথাৰৰ পৰা লৈ আহিছিল, আমাৰ ওচৰতে আছে। তো বহুত হৈছে। তো প্ৰায় 3-4বাৰমান খালোঁৱে। আজি আকৌ লৈ আহিছে। তো এতিয়া ক'লা কচু বনাবলৈ ষ্টাৰ্ট কৰোঁ মই। এয়া পাকঘৰত আহি গ'লোঁ। তো সিফালে চাহ কেৰাহীটো বহাই দিছোঁ, তাতে তেলো দি দিছোঁ। তো এতিয়া কচুখিনি ভাজি লওঁ। তো প্ৰথমতে পাঁচফোৰণ দি দিছোঁ, তাৰপিছতে পিঁয়াজ। তাৰপিছত এইখিনি অলপ টাইম ভাজি ল'ম যাতে পিঁয়াজখিনি সিজি আহে। আৰু আনফালে বুটৰ দালি, অমিতা দি আলু দি বনাইছে। কচুখিনি এতিয়া কেৰাহীত দি দিছোঁ। যিমানখিনি আছিল নোজোৰেয়ে। তো অলপমান দি দিছোঁ, তাৰপিছত বাকীখিনি দি দিম। এইখিনি অলপমান সিজি যোৱাৰ পিছত তো এতিয়া নিমখ দি দিছোঁ আৰু যিখিনি ৰৈছিল কচু সেইখিনিও দি দিছোঁ। তো এইখিনি এতিয়া নিমখ দি অলপ টাইম এনেকৈ ভাজি ৰাখিম। তাৰপিছত ঢাকন মাৰি সিজিব দিম। তো ক'লা কচু কোনে কোনে খাই ভাল পায় জনাব, আৰু সঁচাকৈ বহুত ভাল হয়।
আমি প্ৰায় খায়ে থাকোঁ। এইখিনি এতিয়া ঢাকন আপোনালোকক মই এটা বস্তু দেখাম। আমি প্লেন গৈছিলোঁ বেয়া চাপ ইয়াতে মই চাহপাত দিছিলোঁ আৰু সঁচাকৈ চাহপাত বহুত সাৰ হয়। তো আপোনালোকেও এনেকৈ দিব পাৰে, ফুলত হওক য'তে হওক দিব পাৰে। আৰু চাহপাতৰ বহুত সাৰ আছে আৰু এয়া চাহ মই ইয়াতে দি দিছোঁ। এইবোৰ বাহিৰত যি ফুল আছে সেইবোৰতো মই চাহপাত দিছোঁ আৰু চাহপাত দিলে সঁচাকৈ বহুত সাৰ হয়তো আপোনালোকেও দিব পাৰে, সঁচাকৈ বহুত ভাল। মই বেছিভাগ চাহপাত দি ফুলত বেছি মই গোবৰ চোবৰ কৰি দিওঁ। মই আপোনালোকে দিব পাৰিব, মই আপোনালোকক কৰিম কাৰণ আমি চাহ খোৱা চাহপাতখিনি এনেই পেলাই নিদিওঁ, যদি সেইখিনিৰ পৰা আমাৰ ফুলত দিলে যদি সাৰ হয়তো কিমান ভাল হয়। তো সেইকাৰণে চাহপাতবোৰ আজিৰ পৰা পেলাই নিদিব, ফুলত দিব নহ'লে বেলেগ কিবা যি আপোনালোকে দিব পাৰে জেগা আছে ফুল চব্জি যি খেতি কৰে সেইবোৰ দিব পাৰে। তো সেয়া এইটো এতিয়া চাওঁ কচুখিনি কিমান দূৰ হ'ল। এতিয়া চাহ কচুখিনিৰ পৰা পানী ওলাব ধৰিছে। তো এইখিনি যিমানখিনি আছে তাৰে আধা হৈ যাব। ক'লা কচু কাৰ কাৰ প্ৰিয় কমেণ্টত জনাব। আৰু সঁচাকৈ খাই বহুত বেনিফিট আছে, সঁচাকৈ বহুত ভাল। যদি আপোনালোকৰ তেজ কম বা দুৰ্বল তেনেহ'লে ল' BP তেতিয়াহ'লে কচু একদম বেষ্ট হয়, তো খাব লাগে। মই সঁচাকৈ বহুত ভাল পাওঁ আৰু মই খাওঁ। আমাৰ ওচৰতে আছে, তো তাৰে পৰাই লৈ আহি ঘৰৰ চব্জি আৰু কি লাগে। এতিয়া মই ইয়াতে হালধি দিওঁ, মই হালধি দিয়া নাছিলোঁ। তো হালধি দি কিনে অলপ টাইম মই এনেকৈ মিক্স কৰি দিওঁ যাতে হালধিখিনি আকৌ মিলি যায়। মই আৰু ঢাকন মাৰি থৈ দিওঁ, গোটেইখিনি সিজি আহে আৰু ইয়াৰে পানীখিনি শুহি আহে। আৰু গেছটো একদম ল' ফ্লেম কৰি দিম। এয়া চাওক কচু কিমানখিনি আছিল, তো এতিয়া কিমানখিনি হৈ গ'ল, কিমান অলপ হৈ গ'ল। আৰু ইয়াৰ পৰা এইবোৰ পানী ওলাইছে, ইয়াৰ পানীখিনি একদম শুকাই কচুখিনি ভালকৈ সিজি যাব, যথেষ্ট ভাল হৈ যাব। তো কচুখিনিৰ পৰা বহুত পানী ওলাইছে এয়া। তো এইখিনি অলপ এনেকৈ ভাজি থাকিব লাগিব। ভাজি ইয়াৰে পানীখিনি একেবাৰে নাইকিয়া কৰি দিব লাগিব, তেতিয়া খাই ভাল লাগিব। চাওক কচুখিনি চাওক পুৰা সিজি গৈছে আৰু একেবাৰে গলি গৈছে। চাওক ইমান বঢ়িয়াকৈ সিজি আছে। এইখিনি আৰু অলপ টাইম ভাজিব লাগিব যাতে ইয়াৰে পানীখিনি আৰু শুকাই একেবাৰে নাইকিয়া হয়। আৰু এনেকৈ অলপমান শুকাই ভাঙি দিব লাগে। এয়া বহুত গৰম আজি ইমান গৰম। এয়া চাওক ৰ'দ দিছে আৰু বতাহও ৰ'দ দিছে আৰু চাওক বতাহ বলি আছে। বতৰটো বহুত ভাল আজি। বাজি হৈ গ'ল, এতিয়া ভাতৰ লগত খাব লাগে। বতৰটো বহুত ধুনীয়া, তো অলপ বাহিৰলৈ ওলাই আহিছোঁ। এয়া এইবোৰ মোৰ ফুল চাওক, মই এইবোৰ ৰুইছিলোঁ। ফুল চাওক কিবাকৈ ফুলি আছে। এয়া হ'ল লাকি বেম্বো। তো ইয়াত চাওক মই ইয়াতেও চাহপাত দিছোঁ আৰু লগতে ইয়াতো মই কণীও দিছোঁ। কণীৰ বাকলিটো দিলেও বহুত সাৰ হয়। তো ইয়াত চাওক ফুলবোৰ ফুলি আছে। আমি যে কওঁ পিঁয়াজ ফুল বুলি, কি কয় নাজানো, কিন্তু আমি ইয়াতে পিঁয়াজ ফুল বুলিয়ে কওঁ। তো চাওক ইয়াৰ কিমান বৰিবোৰ পৰা ওলিছে, তো এতিয়া ফুলিব। আৰু ইয়াতেও মই চাহপাত দিছোঁ, চাওক ইয়াতেও দিছোঁ, এইও ফুলিছে। এইবোৰ এয়া এল'ভেৰাটো মই ইয়াত চাহপাত দিছোঁ। আৰু এইও এতিয়া ডিমাৰ বাকলি আৰু ইয়াত চাহপাত দিছোঁ। এয়া এবিধ ফুল, এয়া আৰু এই এডাল মোৰ ডাঙৰ এল'ভেৰা। তো সেইদিনাখন যে এল'ভেৰা দিছিলোঁ চুলিত, ইয়াৰ পৰাই কাটি দিছিলোঁ। আৰু এইডাল কিবা ফুল, তো ইয়াতে চাবিটো কিমান ধুনীয়া সৰু কৰি ফুল লাগিছে এইবোৰে। আৰু ইফালে এয়া গোলাপ ফুল, তো এয়া ফুলিব ধৰিছে। চাওক কি ধুনীয়াকৈ ফুলিছে। এয়া গোলাপ ফুল ভালকৈ দেখা পাইছেনে? এইটো কিবা হালধীয়া টাইপৰ ফুল হয়, ফুলি আছে। এয়া তিতা কেৰেলা লাগিছে, নিজে হোৱা। তাৰপিছতে ইফালে অপৰাজিতা আৰু এয়া চাওক ফুলত এইটো কি, সেয়া আমাৰ ফুল আৰু ভাবিছোঁ ৰুম বুলি। তো তাৰপিছত ইফালে চাওক, এয়া আমাৰ এইটো ছাগলী। এই ছাগলীটোৱে বহুত ডিষ্টাৰ্ব দিয়ে, ভাত লাগে তাক। সেইকাৰণে এনেকৈ দৰ্জা বন্ধ কৰি ইয়াত থৈ দিব লাগে। দৰ্জাখন খুলিলে ই ভাত খাবলৈ দাউৰিয়া। আৰু চাওক কেনেকৈ ভাত খুজি আছে।
চাওক কেনেকৈ ভাত খুজি আছে ভাত লাগে আৰু এনেকৈ দৰ্জাখনৰ গুৰিত আহে আৰু মেমেকৈ কান্দি 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 ভাত খুজি থাকে দিলেও খোজে নিদিলেও খোজে খুজি থাকে আজি বতৰটো চাওক কি ধুনীয়া বতাহ বলি আছে একদম ফ্ৰেছ ফ্ৰেছ ঠাণ্ডা ঠাণ্ডা বতাহ অলপ পাছত লগ পাই আছোঁ এতিয়া কিবা এটা কাম আছে এইটো কৰি লওঁ তাৰপাছত আহি আছোঁ এতিয়া ভাত খাবলৈ বহিছোঁ তো ইয়াৰ কাঁহীত আচাৰ লৈছোঁ অলপমান আৰু ইয়াৰ লগতে কচু আৰু ইয়াৰ বুটৰ তৰকাৰী যে বনাইছিলোঁ সেয়া তো এতিয়া খাই লওঁ আৰু সঁচাকৈ এনেকৈ খাই ভাল লাগে আৰু আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ তো ইমানতে শেষ কৰিব লৈছোঁ তো ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাব